নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া জ্যোতি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ফ্ৰুইট কাষ্টাৰ্ড বনালোঁ। ভাবিলোঁ আপোনালোককো ৰেচিপিটো দেখুৱাই দিওঁ। তাৰ বাবে মই কি লৈছোঁ, এয়া সৰু চাই এটা আম লৈছোঁ, এয়া চেৰি, আপেল আৰু কল। আপোনালোকে যিকোনো ল'ব পাৰে, ঘৰত থকা আৰু ভাল পোৱা ফ্ৰুইটছ ল'ব পাৰে, সেইটো নিজৰ ওপৰত কথা। এতিয়া এইফালে ল'লোঁ কাষ্টাৰ্ড পাউডাৰ আধা লিটাৰ, আমুল তাজা আটা, ইয়াৰে একাপ মই বাকি লৈছোঁ, আৰু এইফালে লৈছোঁ চেনি আধা কাপ। চেনি কমাই দিব লাগে কাৰণ ফলৰ মিঠাবোৰ আছেই। এতিয়া গাখীৰখিনিত, ঠাণ্ডা গাখীৰখিনিত আমি প্ৰথমে কাষ্টাৰ্ড পাউডাৰ 2 চামুচ মিলাই ল'ম, কাৰণ গৰমত দিলে সেইটো গোটা গুটি হৈ যায়। আৰু এইফালে এটা কেৰাহীত মই আমুল তাজা আধা লিটাৰ মই প্ৰথমে এটা উতল আহিবলৈ গৰম কৰি ল'ম। এইফালে মই এইখিনি দিলোঁ, মাজে মাজে লৰাই থাকিব, গেছটো কমাই দিব যাতে তলত লাগি নধৰে, দেই নাযায়। আৰু এইফালে তাৰে বাকি লোৱা আধা কাপ মই গাখীৰত 2 চামুচ কাষ্টাৰ্ড পাউডাৰ মই ভালদৰে গুলি ল'ম। ভালদৰে গোটা নথকাকৈ মই গুলি ল'ম। এয়া পূৰা 2 চামুচ দিছোঁ মই ডাঙৰ চামুচৰ, আৰু এইখিনি ভালদৰে ঘুটি ল'ম। ভালদৰে ঘুটি ল'ব যাতে কোনো গোটা গুটি নাথাকে। এইখিনি আমাৰ হৈ গ'ল। এইফালে গাখীৰখিনি উতলিবলৈ দিছোঁ, আৰু উতল নহালৈকে মই ভালদৰে এখন হাতাৰে লৰাই আছোঁ। আৰু ইয়াতে এতিয়া চেনিখিনি দিম গলি যাবলৈ গৰম গাখীৰতে, আৰু লৰাই থাকিম। এতিয়া এইখিনি গৰম হৈ গৈছে, আৰু ইয়াত এতিয়া লাহে লাহে মই উতলটো অহাৰ লগে লগে গেছটো কমাই দিম, কাৰণ একেবাৰে উতলা গাখীৰত কাষ্টাৰ্ডখিনি দি দিলে লগতে গোট মাৰি আহে, সকলোৱে জানে সেইটো কথা। এতিয়া মই এইখিনি দেখিছে কাষ্টাৰ্ড পাউডাৰ মই ঢালি দিছোঁ, আৰু একে হাতেৰে ফটাফট মই এইখিনি লৰাই আছোঁ যাতে তলত লাম্পছ নহয়। এইখিনি মই ভালদৰে লৰাই আছোঁ। ভালদৰে লৰাই থাকিব যাতে গোটা গুটি নহয়, ধুনীয়াকৈ ডাঠ হৈ আহে যাতে কাষ্টাৰ্ডখিনি, সেই ধৰণেৰে লৰাই থাকিব ভালদৰে কম জুইত। অলপ সময় আমি এনেদৰেই পকাব লাগিব। আৰু ইয়াত দেখিছে লাহে লাহে কাষ্টাৰ্ডখিনি ডাঠ হৈ আহি আছে, আৰু অলপ ডাঠ হোৱালৈকে আমি এনেদৰেই লৰাই থাকিম। গৰম দিনত কাষ্টাৰ্ড খাই খুব ভাল লাগে। ফ্ৰিজত থকা বস্তু সকলোৰে প্ৰিয়, আৰু তাতে ফল মূলখিনি থাকিলেতো ভালেই হয়। আৰু এইখিনি হৈছেহি, আৰু অলপ সময় আছে। ধুনীয়াকৈ লৰাই থাকিব, হাতটো এৰি নিদিব, কণ্টিনিউৱাছলি এইখিনি লৰাই থাকিব লাগিব। এইটো এটা খুব ধুনীয়া ৰেচিপি, বহুত মানুহেই বনাই খায়। গৰমৰ দিনত এইটো বেছি প্ৰিয় হয় সকলোৰে, কাৰণ এনেকুৱা ঠাণ্ডা আৰু দেখি ভাল লগা বস্তুবোৰ সঁচাকৈ খুব ভাল লাগে গৰমৰ দিনত। গতিকে এইবোৰ চলি থাকিব এতিয়া গৰমত আৰু লাহে লাহে সকলোৰে। এয়া মোৰ হৈছেহি। এইটো কনচিষ্টেঞ্চিতে আমি এইখিনি গেছটো অফ কৰি দিব লাগিব, আৰু ঠাণ্ডা নোহোৱালৈকে আমি এইখিনি এনেদৰে থৈ দিম। প্ৰায় আধা ঘণ্টা আমি এইখিনি ঠাণ্ডা হ'বলৈ দিম। গেছটো অফ কৰি দিলোঁ এতিয়া, আৰু এইটো মই গেছৰ পৰা নমাই থ'লোঁ। ঠাণ্ডা হোৱালৈকে আপুনি গম পাবই আৰু যেতিয়া ঠাণ্ডা হয়, কাৰণ গৰমে গৰমে আমি হেৰিখিনি দি দিলে, ফ্ৰুইটছখিনি দি দিলে বেয়া লাগিব খাই, এটা বেয়া সোৱাদ ওলাই যাব। এতিয়া এইখিনি চেঁচা হৈ গ'ল, মই এটা বাউলত এইখিনি কাঢ়ি ল'লোঁ। আৰু এতিয়া এফালৰ পৰা মই এভাগ এভাগকৈ গোটেই ফ্ৰুইটছটো নিজৰ ওপৰত কথা দেই। যোনে যি ফ্ৰুইটছ ভাল পায় বেছিকৈ, সেইখিনি বেছিকৈ দি খাব পাৰে। আজি মোৰ ঘৰত এইখিনি ফ্ৰুইটছেই আছিলে, গতিকে মই এয়া দিয়ে বনালোঁ। কল দিলোঁ, কল 2টা দিছোঁ, আপেল এটা দিছোঁ, সৰু সৰুকৈ পিচবোৰ কৰি ল'ব, আৰু চেৰিখিনি দি দিব। আচলতে কালাৰফুল হ'লে বেছি ভাল লাগে, আৰু বেলেগ বেলেগ কালাৰ থাকিলে দেখি ধুনীয়া হয়। কাষ্টাৰ্ডখিনি দেখিবলৈ বৰ ভাল লাগে। এতিয়া এই গোটেইখিনি দি ভালদৰে মই লৰাই দিলোঁ। এয়া দেখিছে, ভালদৰে লৰাই
বাছ আমাৰ কাষ্টাৰ্ড ৰেডি হৈ গৈছে, খালি মাত্ৰ অলপ চেঁচা হ'বলৈ বাকী। গতিকে এইখিনি আমি এতিয়া চেঁচা হ'বৰ কাৰণে ফ্ৰিজত ৰাখি থ'ম আৰু আমাৰ কাষ্টাৰ্ড ৰেডি হৈ গৈছে। যদি মোৰ এই ৰেচিপিটো ভাল পালে গৰমৰ দিনত এতিয়া এদিন বনাই খাই চাব সকলোৱে, আৰু ৰেচিপিটো লাইক কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব। সকলোকে ধন্যবাদ জনাইছোঁ। বিদায়।